হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টোৰ মাজলৈ। এয়া কলেজলৈ আহি পালোঁ আৰু আজি আমাৰ কলেজলৈ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টখিনি আহিব আৰু তেওঁলোকক আদৰাৰ যিটো নিয়ম এয়া দেখিছেনে, টিহিৰত লাইন পাতি আছে গোটেইখিনি ষ্টুডেণ্ট। যিসকল ষ্টুডেণ্টে ফাৰ্ষ্ট ইয়াৰত নাম লগাইছে তেওঁলোকক আমাৰ কলেজলৈ স্বাগতম জনোৱা হৈছে আৰু কলেজীয়া জীৱনৰ প্ৰথম দিন হিচাপে তেওঁলোকে সৰস্বতী মাক সেৱা কৰি কপালত ফোট লৈ উদ্যমেৰে আগুৱাই আহিছে আৰু এইটো ভিডিঅ'ৰ জৰিয়তে মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সপোনবোৰ বাস্তৱত ৰূপায়িত হওক আৰু অনাগত দিনবোৰত আগুৱাই যাওক। আৰু এতিয়া প্ৰেয়াৰৰ সময় হৈছে। গোটেইখিনি ষ্টুডেণ্ট ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ গোটেইখিনি ষ্টুডেণ্টে এয়া প্ৰেয়াৰ কৰিব লৈছে। মই গোটেইখিনি আপোনালোকক এবাৰ দেখুৱাই দিছোঁ ওচৰৰ পৰা এয়া। আৰু প্ৰত্যেক দিনা এইদৰে ক্লাছ আৰম্ভ হোৱাৰ আগত প্ৰেয়াৰ হয় আৰু সকলোৱে অংশগ্ৰহণ কৰে, লগতে টিচাৰ্ছখিনিও থাকে আৰু এইদৰে প্ৰেয়াৰ শেষ হোৱাৰ পিছত এটা ডিচিপ্লিনত ষ্টুডেণ্টখিনিয়ে লাইন পাতি আহে যাতে শৃংখলাবদ্ধতা বজাই ৰাখে সকলোৱে। আজি ফাৰ্ষ্ট ইয়াৰক সেইকাৰণে নতুনকৈ এইটো বস্তু শিকোৱা হৈছে। মানে প্ৰথমতে ছেকেণ্ড ইয়াৰখিনি আহিছে, তাৰপিছত ফাৰ্ষ্ট ইয়াৰখিনি আহিছিল আৰু আজি নেক্সট ডে হয়। আজি ৰাতিপুৱা মায়ে পিঠা বনাইছিল, খোলা চাপৰি পিঠা আৰু ইপিনে ভণ্টিয়ে চাটনি বনাইছিল। যদি আপোনালোকে চাটনিৰ ফুল ৰেচিপিটো চাব বিচাৰে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাত গৈ আপোনালোকে ফুল ৰেচিপিটো চাব পাৰিব। আৰু আজি আমি সকলোৱে পিঠাৰ লগত চাটনিৰ জুতি ল'লোঁ। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ইমান গৰম পৰিছে, কাম কৰিবলৈ মন নাযায়, তথাপিতো নিজৰ কামখিনি কৰিবই লাগিব। আৰু আজি যিহেতু বন্ধ, বুদ্ধ পূৰ্ণিমা, ঘৰতে আছোঁ। বোলো এটা ব্লাউজ চিলাব লগা আছিল, মানে আগতে চিলাইছিলোঁ, গোটেইটো কমপ্লিট হোৱা নাছিল আৰু আজি যিহেতু বন্ধবাৰ ব্লাউজটো কমপ্লিট কৰিলোঁ। মই দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক। যদি আপোনালোকে মোৰ ব্লগ চাই তেতিয়াতো গম পাইছিলে, মানে এটা ব্লাউজ চিলাইছিলে এইটো আৰু ব্লাউজটো মোৰ চিলোৱা কমপ্লিট হোৱা নাছিল আৰু এতিয়া ব্লাউজটো চিলোৱা কমপ্লিট হৈ গ'ল। এয়া হৈছে ব্লাউজৰ বেক চাইডটো, স্কুৱেৰ টাইপ দিয়া হৈছে ব্লাউজটো। মই এবাৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। এয়া স্কুৱেৰ টাইপ দিয়া গৈছে আৰু এইটো ডিজাইন মই ভাল পাওঁ, চিম্পুলত ভাল দেখি, চবকে ভাল লাগে এইটো ডিজাইন, সিমান হেভি নহয় আৰু পটিকেইটা লগাই দিছোঁ ছাইডত এনেদৰে, যিটো ছাইড পটি আছিল ব্লাউজৰ পিচটোতে এই গোটেইখিনি লগাই দিয়া হৈছে আৰু হাতখনো চুটি দিয়া হৈছে। এয়া বেছি লংকৈ দিয়া নাই, যিহেতু গৰমৰ কথা চুটি পিন্ধি ভাল পাব সেইকাৰণে। আৰু এয়া হৈছে ব্লাউজৰ ফ্ৰণ্ট ছাইডটো এয়া, আৰু এবাৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক গোটেইখিনি এয়া। আৰু হাতখনটো চুটি হাতৰ দিয়া হৈছে, এইটো মই কৈছোঁৱেই আপোনালোকক। আৰু এয়া গলৰ ডিজাইনটো এবাৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। এয়া চিম্পুলকৈয়ে দিছোঁ আৰু গলৰ ডিজাইনটো। আৰু আজি বুদ্ধ পূৰ্ণিমা আৰু আজি আমাৰ কাষৰে যিটো মন্দিৰ আছে তাত বুদ্ধ পূৰ্ণিমাৰ পাতিব আৰু গাইজ এয়া যাবলৈ ওলালোঁ। আৰু এইটো হৈছে আমাৰ কাষৰ মন্দিৰ আৰু ইয়াতে বুদ্ধ পূৰ্ণিমাৰ আয়োজন কৰিছিল আৰু আমিও আহিলোঁ আৰু ইয়াত ঘৰলৈকে ভোগ আৰু প্ৰসাদ দি পঠালে। আমি সকলোৱে খালোঁ, বহুত টেষ্টি হৈছিলে ভোগ আৰু প্ৰসাদ খাবলৈ। আৰু আজি গধূলি সময়ত ভণ্টিয়ে বজাৰলৈ গৈছিল আৰু এয়া আমখিনি আনিলে এয়া, আৰু বহিও কিছু কিনিলে ভাইটিৰ কাৰণে, লগতে এয়া চয়া চচ, আটা, আলু আৰু এয়া চব্জি কিনিলে আৰু ইপিনে বিস্কুট, মুছলি আৰু এয়া ব্ৰেড, অৰিঅ', এয়া বিস্কুট কিছুমান কিনিলে, এইখিনিয়ে আৰু আজি গধূলি সময়ত মায়ে পিঠা বনাইছিল, জোন পিঠা। আপোনালোকৰ প্ৰিয়নে জোন পিঠা? আৰু মোৰ অকল জোন পিঠা বুলিয়ে নহয়, পিঠা খাই মই খুবেই ভাল পাওঁ, যিকোনো পিঠাই মোৰ ভাল লাগে খাই। আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব। বাই, লাভ ইউ।